সেম মডেলৰ 6128 এইটো 6128 আছে লক 6128 কিমান দাম ৰাখিছা ওকে আইফোন 6s 7800 টকা আইফোন 6 5000 টকা ঠিক আছে নেক্সট আইপ্যাড মিনি 4 iPad mini 4 এটো ডিমান্ড 64 দাম কিমান দিবা দাম আছে আপোনাৰ এটা 87 ব্যাটাৰি এল আছে এটো দাম হ'ব আপোনাৰ 20500 টকা 20500 টকা এটো আছে আপোনাৰ 20500 টকা আৰু 20000 এটোৰ লগত অফাৰ এটা আছে Doors, I'm a fool for your love. তো হে গাইস মোৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আপোনালোকৰ মানে এড্ৰেছটো লৈ বহুত মানে কনফিউজ হৈ থাকে সেইকাৰণে এড্ৰেছটো আকৌ এবাৰ কৈ দিওঁ মই জালুকবাৰী ফ্লাইঅভাৰৰ তলত আৰু বজাৰৰ কাষত তোমাৰ নিয়াৰ বাই ষ্টেট বেংক ঠিক আছে ষ্টেট বেংকৰ মেইন বস্তুটো হ'ল ষ্টেট বেংক জালুকবাৰী ষ্টেট বেংকত আহিব তাৰ পৰা যদি নাজানে ফোন কৰিলে হ'ল লোকেশ্যন দিয়া থাকিব চাই ল'ব আৰু আমাৰ ভিডিঅ' এটা বনোৱা আছে ধুনীয়াকৈ চাই লওক This is our location jalukbari flyover ब्रिज आप देख पा रहे हो ये ब्रिज है ब्रिज के सामने जो बाजार है उसमें आप आ जाओ आप फुटपाथ से थोड़ा आगे बढ़ो आगे बढ़ने पर आपको मिलेगा SBI ब्रांच आप थोड़ा आगे बढ़ते रहो इसके बाद आएगा आपका ये देखो आप SBI ब्रांच स्टेट बैंक का ब्रांच है ये आप देख पा रहे हो उसको क्रॉस करके थोड़ा और आगे आइए और थोड़ा आगे आने पर आपको दिख पा रहा है यह क्लॉथ का शॉप है ब्लैकबेरी 9 तो उसी को क्रॉस करके आपका राइट साइड में जो बड़ा वाला गली है इसी गली के अंदर आ जाओ देखो आप यही वो गली है उसके अंदर आने पर आपको देखिए और थोड़ा आइए ये होटल खाजा बाबा है इसी के ऑपोजिट साइड में है हमारा शॉप डिजिटल हब গাইস অলপ ষ্টক আহিছে চাই লওক এটা এটা কৈ আছো মই ধুনীয়া কৰি এই কি ৰেট আহিছে তো আৰম্ভ কৰি দিও কৰ পৰা আৰম্ভ কৰো এইফালৰ পৰা কৰবা আজি 12 পৰা Vivo Y85 ঠিক আছে 6GB RAM 128 মেমৰি 6000 টকা ঠিক আছে তাৰপিছত Y85 কালাৰ অপশ্যন এইবিলাক এই দুটা বেলেগ দিয়া একে দেখা দেখে কিন্তু V11 হয় ঠিক আছে মই দেখাই দিওঁ V11 হয় এইটো 8GB RAM থাকে আচ্ছা চাই লোৱা মই দেখাই দিওঁ নহ'লে কনফিউজ হৈ যায় কোনটো কি RAM ল'ম এইটো হ'ল V11 8GB RAM 256 মেমৰি ঠিক আছে এৰ দাম হৈছে আপোনাৰ 8000 টকা ঠিক আছে লগত বক্স চাৰ্জাৰ পাই যাব আপোনালোকে জানে তাৰপিছত আছে Oppo F11 ঠিক আছে Oppo F11 8GB RAM 256 মেমৰি ধুনীয়া কণ্ডিশ্যনৰ মোবাইল কেমেৰা চেমেৰা বহুত ভাল হয় দেখাই দিওঁ আপোনাৰ এবাউট ফোন Oppo F11 8GB RAM 256 মেমৰি কেমেৰা চাবা নেকি এবাৰ চাই লোৱা ধুনীয়া কেমেৰা ওকে দাম হৈছে আপোনাৰ 9500 টকা 9500 টকা Oppo F11 নেক্সট তাৰপিছত Vivo Y19 ঠিক আছে 8GB RAM 256 মেমৰি ঠিক আছে ওকে এইটো 9500 টকা সেম দাম হয় ওকে এইটো আহিব 9500 টকা ঠিক আছে কোৱান্টিটি এভেইলেবল থাকিব ওকে নেক্সট মডেল হয় নেক্সট আমি দেখাইছো আপোনাৰ Y85 দেখাইছো Y85 কালাৰ অপশ্যন এইবিলাক তাৰপিছত Y71 Vivo Y71 6GB RAM 128 মেমৰি ঠিক আছে আপোনাৰ 6000 টকা 6000 আৰু 200 টকা কমাই দিলো 5800 টকা ঠিক আছে 5800 টকা ওকে এইবিলাক কালাৰ অপশ্যন আছে আপোনাৰ নেক্সট তিনটা তাৰপিছত Y67 এইটো ডিসচাৰ্জ হয় এইটো দাম আছে আপোনাৰ 4500 টকা ঠিক আছে Note 4 আছে আপোনাৰ 4200 টকা ঠিক আছে 4200 টকা তাৰপিছত Y93 এইটো ফ্লেক্সো হয় 3GB RAM আছে 60GB মেমৰি আছে কিমান দাম আহিব 5000 টকা 5000 ওকে ধুনীয়া তাৰপিছত আছে Samsung ধুনীয়া মডেল আকৌ মানে এইটো বহুত ডিমাণ্ড আছে সেইকাৰণে আকৌ এটা আনিলো এইটো আনিছানে নাই সেইকাৰণে কিমান দাম এইটো দাম আছে আপোনাৰ 5000 টকা 5000 AMOLED ডিসপ্লে ওকে নেক্সট দিছিলো নেক্সট অফাৰ নাই যেটোকে তাৰপিছত এইবিলাকটো থাকে মোৰ তাত কেমেৰা একটু দেখাই দিওঁ যদি চাৰ্জ আছে আজি আহিছে এইটো চাৰ্জ নাই
অ'কে কণ্ডিশ্যনটো চাই লওঁ কণ্ডিশ্যনটো দেখাই দিয়া মই তেতিয়ালৈকে ওলাই লওঁ কণ্ডিশ্যন চাই লওক একদম ব্ৰেণ্ড নিউ মোবাইল ব্ৰেণ্ড নিউ কণ্ডিশ্যন এইটো চাই লওঁ ৰেম ৰম কিমান আছে এইটো ৰেম আছে 6GB ৰেম 6GB ৰেম 128 মেমৰি 6GB ৰেম 6+2 তাৰপিছত আপোনাৰ 128 ইয়াত লিখা অ'কে দামটো কোৱা দামটো আছে আপোনাৰ 8,500 টকা 8,500 টকা এইবিলাক যিমান বক্স আছে চবৰ লগতে চাৰ্জাৰ আছে ন ঠিক আছে দেখাই দিয়কচোন চাৰ্জাৰ কি চাৰ্জাৰ দেখাই দিওঁ চাৰ্জাৰ দেখাই চাৰ্জাৰ অৰিজিনেলটো নাই এনে নৰ্মেল দিয়া আছে অ'কে নৰ্মেল চাৰ্জাৰ দিয়া আছে চাৰ্জাৰ এইবিলাক দাম কিমান আহিব এইটো দাম 8,500 টকা ৰেডমি 8,500 টকা 8,500 টকা ঠিক আছে নেক্সট নেক্সট আমি এইবিলাক দেখাই দিলোঁ হোৱাটছএপত মিনি হোৱাটছএপ মিনি থাকে আপোনাৰ 3200 টকা 3200 কিমান জিবি হ'ল আপোনাৰ 2GB ৰেম 16 মেমৰি ঠিক আছে বক্স চাৰ্জাৰ কভাৰ লগতে পাবা এইবিলাক তাৰপিছত এইবিলাক আছে Y55 ঠিক আছে Y55 ডিসচাৰ্জ হয় কিমান ৰেম ৰম কিমান আছে 464 4000 টকাত 464 লৈ যাওক ওকে নেক্সট তাৰপিছত নোট 5 এইটো 5000 লিখা আছে 4,500 টকা 4500 টকাত নোট 5 ৰেম 3GB হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে আহি লৈ গ'লে চাই পেলাই তাৰপিছত নেক্সট আপোনাৰ Redmi Note 6 Pro Note 6 Pro 200 টকা লেখা আছে 5,500 টকা লৈ যাওক 5500 টকাত ঠিক আছে তাৰপিছত এইটো আছে Note 5 Pro Note 5 Pro কিমান ক'ব এইটো আপোনাৰ 5,000 টকা লৈ যাব পাৰিব Note 5 Pro 5000 টকাত 464 তাৰপিছত এইবিলাক চোৱা ইয়াতে আছে কিমান এইবিলাক আছে Oppo A5 Oppo A5 ধুনীয়া কণ্ডিশ্যনৰ মোবাইল RAM ROM মানে স্ক্ৰেচ লাগি আছে কথা নাই RAM ROM 464 ঠিক আছে দামটো 5,500 টকা 5500 টকা নেক্সট আছে আপোনাৰ Redmi Mi2 464 ঠিক আছে 5,500 টকা 5500 টকা নেক্সট আছে আপোনাৰ Samsung A50s Samsung A50s ডিসপ্লে ফিঙ্গার অল ওয়ার্কিং ডিসপ্লে ফিঙ্গার ওকে ডিসপ্লে ফিঙ্গার 4GB RAM 128 মেমরি ঠিক আছে 4GB RAM 128GB স্টোরেজ দাম দেখুন রাখিছা 8,000 টাকা 8,000 টাকা অনলি 8,000 টাকা ডিসপ্লে ফিঙ্গারপ্রিন্ট অ্যামোলেড ডিসপ্লে লৈ যাওক নেক্সট Poco লেখা আছে Poco M2 6GB RAM 64 মেমরি Poco M2 664 দাম 8,200 টাকা 8,200 টাকা অল ওয়ার্কিং হয় একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে ল'ব পাৰি নেক্সট Poco F1 গেমিং ফোন 664 ঠিক আছে F1 এইটো হ'ব আপোনাৰ 6,800 টকা 6,800 টকা ওকে নেক্সট তাৰপিছত Redmi Note 8 Pro 664 এইটো বহুত ডিমান্ডিং মোবাইল হয় ওকে ধুনীয়া কণ্ডিশ্যনৰ মোবাইল কেমেৰা অল ওয়ার্কিং অল অৰিজিনেল 664 এইটো দাম আছে আপোনাৰ 8,500 টকা 8,500 টকা আৰু কালাৰ অপচনো আছে কালাৰ অপচন আছে এইবিলাক 664 তাৰপিছত 664 সেম দাম হ'ব ওকে 6128 আছে এটা 628 এর দামটো হৈছে আপোনাৰ 9,200 টাকা ঠিক আছে 9,200 টাকা 6128 সব গাইস কন্ডিশন সব একদম জিলিকি আছে একদম A1 কন্ডিশনৰ মাল হয় আপুনি আহক লৈ যাওক ঠিক আছে এইবিলাকৰ লগত চাৰ্জাৰ নাই এইবিলাক এইবিলাকৰ লগত কিবা ফ্ৰী দিবা এইবিলাক কেবল ফ্ৰী ডাটা কেবল ফ্ৰী পাব কেবল ফ্ৰী পাই যাব ওকে নেক্সট Redmi আপোনাৰ Redmi Note 9 ঠিক আছে Redmi Note 9 আপোনাৰ 7,500 টকা আহিব 4GB RAM 64 মেমৰি আচ্ছা 7,500 টকা অলকে কালাৰ অপচন দুটা পাই যাব আপুনি চাই লওক 7,500 টকা Redmi Note 9 তাৰ পিছত আপোনাৰ আছে Redmi Note 10 Note 10 ঠিক আছে তাৰ পিছত Note 10 হ'ব আপোনাৰ ৰেপৰটো লিখা আছে পিছফালে লিখা আছে চাই লওক 6128 এইটো দাম হ'ব আপোনাৰ 9,500 টকা 9,500 টকা এইটো এটা মোৰ হাতত আছে এইটো 464 সেম মডেল হয় ৰেম ৰম বেলেগ আছে এইটো 464 কিমান আহিব 8,200 টকা 8,200 টকা আৰু 9,500 টকা মানে 8,200 টকা 464 আৰু 6128 9,500 টকা 9,500 টকা ওকে নেক্সট এইবিলাক অনলি Note 7 Pro Note 7s আচ্ছা Note 7 ৰ মডেল হয় এইবিলাক ওকে এইটো Note 7 Pro লিখা আছে ওকে Note 7 Pro এৰ দাম হ'ব আপোনাৰ 6,500 টকা 6,500 টকা 464 তাৰ তলত নহব এইটো ফিক্স ৰেট হয় আচ্ছা ফিক্স ৰেট হয় কালাৰ অপচন পাই যাব আপুনি ব্ল্যাক লাগে ব্ল্যাক লওক ব্লু লাগে ব্লু লওক যি কালাৰ अवेलेबल থাকিব পাই যাব এইটো 4GB RAM ত হৈ গৈছো মই ওকে 4GB RAM Note 7 Pro 6,500 টকা ঠিক আছে আৰু কি বেলেগ ভেৰিয়েন্ট আছে আৰু আপোনাৰ 6128 হ'ব সেম মডেলৰ 6128 এইটো 6128 আছে লক 6128 কিমান দাম ৰাখিছা 7,500 টকা 7,500 টকাত 6128 আৰু 464 6,500 টকাত একে মোবাইল সেম কালাৰ দাম চাই লওক 1000 টকা ডিফাৰেন্স ৰেম ৰমৰ 6128 আৰু 464
আৰু 6500 500 টকা আৰু 6128 আপোনাৰ আহিব 7500 টকা এইটো ৰেটটো ফিক্সড ফিক্স ওকে ফিক্সড তাৰপিছত 7S আছে 7S আছে 464 7S আছে 7S দামটো একে হ'ব একে সেম ওকে দামটো একে আহিব 7 Pro লওক আপুনি 7S লওক 6500 টকা নেক্সট তাৰপিছত নেক্সট আইফোন না ওকে আইফোন দিটা আইফোন আছে আপোনাৰ 6 আইফোন 6 কিমান দাম আহিব 5000 টকা আইফোন 6 5000 এইটো কি মডেল 6S 6S কিমান 6S আপোনাৰ 7800 টকা 7800 টকা 64 64 ওকে আইফোন 6S 7800 টকা 800 টকা আইফোন 6 5000 টকা ঠিক আছে নেক্সট আইপ্যাড মিনি 4 আইপ্যাড মিনি 4 এইটো ডিমান্ডিং হয় দামটো কম আছে মানে ইয়াৰ আইপ্যাড মিনি কিমান দাম আছে 7500 টকা 7500 টকা ওকে ইয়াৰ লগত কেবল ফ্ৰী টাটা কেবল ফ্ৰী পাই যাব নেক্সট দেখাই দিয়া OnePlus আছে OnePlus তোমাৰ N100 কিমান আছে দাম N100 আছে আপোনাৰ দাম আছে 9000 টকা 9000 টকা N100 কিমান RAM 464 464 9000 500 টকা 9500 টকা তাৰপিছত আছে আপোনাৰ OnePlus 6 ডিসচাৰ্জ হৈ আছে 8GB RAM আছে 8GB RAM মেমৰি আছে 8128 দাম কিমান ৰাখিছা দাম আছে এইটো আপোনাৰ 10500 টকা 10500 টকা ওকে তাৰপিছত XR আছে দুটা কালাৰৰ হোৱাইট এণ্ড ব্লেক XR 64 হয় 64 দাম কিমান দিবা দাম আছে আপোনাৰ এটা 87 বেটাৰি হেল আছে এৰ দাম হ'ব আপোনাৰ 20500 টকা 20500 টকা এটো আছে আপোনাৰ 20500 টকা আৰু 20000 এটোৰ লগত অফাৰ এটা আছে মই দেখাই দিও ঠিক আছে কিবা অফাৰ দিব নইছৰ এনেকা ঘড়ী ফ্ৰী পাই যাব ওৱাচ ফ্ৰী পাই যাব নইছৰ স্মাৰ্ট ওৱাচ ফ্ৰী এৰ লগত হোৱাইটৰ লগত ওকে হোৱাইট কালাৰ আপোনাৰ আইফোন X দামটো কিমান ক'লে এইটো দামটো আপোনাৰ 20500 টকা 20500 টকা আইফোন কেবলো ফ্ৰী আছে ডাটা কেবলো ফ্ৰী স্মাৰ্ট ওৱাচো ফ্ৰী দামটো হ'ল 20500 টকা 64GB বেটাৰি হেল কিমান আছে বেটাৰি 87 বেটাৰি হেল আপোনাৰ 87 আছে তাৰপিছত আৰু অফাৰ দি দিও ইয়াৰ লগত মই অফাৰ দিলো এটোৰ লগত ওকে বটৰ ওকে ব্লেকটোৰ দাম কিমান আছে ব্লেকৰ দাম আছে আপোনাৰ 20000 টকা ব্লেকটোৰ দাম আপোনাৰ 20000 টকা আছে এটোৰ লগত আপুনি ফ্ৰী পাব বটৰ আপোনাৰ ইয়াৰপডছ পাই যাব ইয়াৰপডছ ঠিক আছে ইন অফাৰ দি আছে যাক লাগে সোনকালে আহক আমি লগতে হোলসেল কৰো যোনবিলাক হোলসেল পাৰ্টি আমাৰ ভিডিও চাই আছে ডেসক্ৰিপচনত নাম্বাৰ আছে তাতে কল কৰিলে কল বেছি নকৰিব আপুনি WhatsAppত মেছেজ কৰিলে আমি ভাল পাওঁ মানে কলিং টাইমটো কৈ দিয়া কলিং টাইম আছে আপোনাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 9টা বজালৈ ঠিক আছে তাৰ আগতো কল নকৰিব তাৰ পিছত কল নকৰিব আমি ব্যস্ত থাকো অলপ ঠিক আছে থ্যাংক ইউ ধন্যবাদ জয় অসম Closed doors, I'm a fool for your love.